চিন্তাযুক্ত হৈয়া সৰ্বক্ষণে যি থাকয় পাৱে পাৱে ঘঁহে যিটো ধূলা মাতিছয় বাহি পুষ্প পিন্ধে যিটো হুৱয়ো খাত ভক্তবাসনত যিটো বহি ভাত খায় ভগা আসনত বা কি কয় ভগা হেৰিয়ত খাব নাপায় ভগা পিয়া হওক বেয়া বেয়া ঢাৰি হওক অকুমাৰী নাৰী কৰময় যিটো জন তাহাকতে জুহু মই জানা নাৰায়ণ ডাঙৰ ডাঙৰ কথা কৈছে দেই অকুমাৰী নাৰী এই ৰাম 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 এই ইমান টোপনি বাঢ়ি হ'ব নাপায় টোপনি ক্ষতি হ'ল আকৌ কালি সকাম খাই দে হা বেছি নাই অকণমান আছে আৰু মদমত অপগৰ্ভ কৰে জীৱাজন পুনু পুনু বোলো আমি তেজু হেহিজন উচিষ্ট কচুৰি যিটো কৰয় ভোজন স্নান কৰি তৈল প্ৰভু ঘহে যিটো জন ইমান টোপনিব নাপায় টোপনি ক্ষতি আকৌ সেইকাৰণে টোপনি ধৰিছে অন্ধকাৰে শুৱে আৰু তিন চিন্দে নখে তাপময়ী তেজু যিটো থাকে মহাদুখে আন্ধাৰ মুন্ধাৰ হ'ব নাপায় এই নখবিলাক মানে হাতে ছিঙিব নাপায় সেইজনৰ ঘৰত লক্ষী দেৱী মই কাহানিও থাকিব নাথাকোঁ বুলি কৈছে নিজৰ অংগ পিঠিত আপুনি বাদ্য বাৱে সঞ্চিত ধনক যিটো সমূলি উৰায়ে নিজৰ দেহাত নিজে মানে বাদ্য বজাব নাপায় সেইজনৰ মানে যিকেইটা মানে সঞ্চিত ধন আছিলে সেই গোটেই ধনখিনি উৰি যাব পানী মানে হাতত ৰৈ নাথাকে নহয়নে নিজৰ পুত্ৰ ভাইজাক বঞ্চিয়া যিটো খাই শুনা নাৰায়ণ মই নাযাওঁ তাৰ ঠাই নিজ পুত্ৰ নিজ ভাইজাক বঞ্চিত কৰি যিজনে মানে যিকোনো বস্তু খাব কৈছে শুনা নাৰায়ণ মই তেওঁৰ ঘৰলৈ মই কাহানিও নাযাওঁ ইমান ধুনীয়া ধুনীয়া কথা কৈ গৈছে এইবোৰ মানে মহিলাসকলে এইবিলাক জানিব লাগে কি হ'ব এইকণ মানে শুনিব নাপালে কেনেকৈ হ'ব শুনিলেহে বোলে বুজি পাবা কৃষ্ণ অপৰাধ নধৰিব আজি টোপনি ক্ষতি আকৌ সেইকাৰণে টোপনিটো বৰ শালি খেলি আহিছে আকৌ এই মুখ ভৰি ধোৱা পানী পেলাই দুৱাৰে নাথাকো তাহাৰ ঘৰে জানি বাহাৰে দুৱাৰমুখত পানী পেলাবলৈ কোৱা নাই সেইটোকে কৈছে দুৱাৰমুখত হাত মুখ ভৰি ধুব নাপায় আৰু পেলাব নাপায় সেইকাৰণে মুখ হাত ধুব নালাগে দুৱাৰমুখত বাতৰি যাব লাগে আমাৰ আকৌ মন গ'লে দুৱাৰমুখতে ফুৰি উলিয়াব মই দুৱাৰমুখতে থৈ পেলাব নাপায় নাপায় অকল মোকে কোৱা নাই পুৰুষকো কৈছে অকল আমাৰ দুটা কোৱা নাই নহয় লক্ষ্মীবাই সকলোকে কৈছে সেইখিনি কথা কৈ আছে উলংগ হৈ যিটো কৰয় হয়ন তিতাসনত বহি যি কৰে ভোজন উলংগ হৈ শুব নাপায় কোনে খাই ভোজন কৰিব সেই কৰা উলংগ হৈ শুব নাপায় বুলি কৈছে ইয়াত খাব নাপায় শুনিছা আৰু দেই আৰু তিতাসনত বহি ভোজন কৰিব নাপায় দক্ষিণ পশ্চিম মুখে যি দন্ত ঘহে সৈতে সৈতে মই নাযাওঁ তাৰ পাখে দক্ষিণ পশ্চিম ফালে মূৰ কৰি এই দাঁত ঘঁহিব নাপায় সত্য সৈতে কহো মই নাযাওঁ তাৰ পাখে লক্ষীদেৱে কৈছে যে মই সত্য সৈতে কৰি কৈছোঁ মই তেওঁৰ ঘৰত মই কাহানিও নাযাওঁ উত্তৰ পশ্চিমে হিৰে যি কৰে হয়ন তাকতে জুহিটো মূৰনোহে প্ৰিয়জন উত্তৰ পশ্চিম দিশত যিজনে মূৰ দি এনেকৈ শুব
সেইজনে মই ত্যাগ কৰোঁ বুলি কৈছে, সেইজনে মোৰ কাহিনীও প্ৰিয় হ'ব নোৱাৰে। আপুনি তুলীয়া পুষ্প পিন্ধে যিটো হিৰে, সন্ধ্যাকালে প্ৰদীপনে দেখা যাৰ ঘৰে। সন্ধ্যাকালে যাৰ ঘৰত চাকি নজ্বলিব সেই ঘৰত মই কাহিনীও নাযাওঁ। আপুনি চন্দন ঘঁহি যি পিন্ধে ললাতে, গুৰুজনৰ নিন্দা কৰি ফুৰে হাতে ভাবাতে। যিজনে গুৰুক নিন্দা কৰি হাতে পাতে ঘূৰি ফুৰিব সেইজনৰ ঘৰত মই কাহিনীও নাযাওঁ। বাঁহী বাস কোবাৰ পিন্ধয় যিটো নৰে, নিশ্চয় জানিও মই নাযাওঁ তাৰ ঘৰে। মাটিত বসিয়া যিটো কৰয় ভোজন, বাহি মুখে থাকে যিটো নৰ অভাজন। কি হ'ব হে প্ৰভু, বৰ টোপনি ধৰিছে অ'। এই চাহপানী এবাৰ বনাই নাখায় কিবা দুইটাই খাওঁ এপেক এপেক, তেতিয়াহে টোপনি আমনি ধৰিব। নাই নি? এই এনেকৈ টোপনি থাকিলে মানে মই কেনেকৈ পঢ়িম আৰু।